হেল্ল' এভৰিৱান, আজি হ'ল সৰস্বতী পূজা। আৰু সৰস্বতী পূজা বুলি ক'লে ছোৱালীসকলৰ মনত যে কিমান উকুল থুকুল। এইযোৰ কাপোৰ পিন্ধিম নে সেইযোৰ কাপোৰ, এইটো ফুট ল'ম নে সেইটো ফুট, আৰু যে কত কি। বাৰু যি কি নহওক ময়ো আহিলোঁ কলেজলৈ। প্ৰথমতে সৰস্বতী মাৰ আশীষ ল'লোঁ আৰু লগতে এয়া চাওকচোন, আমাৰ কলেজত এইবাৰ পাঠিকাও মাতিছে। আৰু এয়া হ'ল মোৰ লগৰ সৰস্বতী কেইজনী। সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে। এতিয়া আমি আহিলোঁ ফটো উঠিবলৈ, কিন্তু চেল্ফি পইণ্টত চান্স পোৱা নাই। দেখিছে নহয়, ফুল হৈ আছে। আৰু ইহঁত দুয়ো হ'ল মোৰ স্কুলীয়া দিনৰে বান্ধৱী। ইহঁতৰ লগতো ফটো উঠিলোঁ। এতিয়া আহিল প্ৰসাদ লোৱাৰ সময়। একেবাৰে নলবাৰীৰ ৰাসৰ দৰে ভিৰ হৈছে। আৰু ইফালে ৰিলছ বনাই আছে। অতদিনৰ পৰা ইনষ্টাগ্ৰামৰ ৰিলছবোৰ ছেভ কৰি থৈ দিছিল আজিৰ দিনত বনাবলৈ। এনেকে খোজকাঢ়ি উল্টা পুল্টাকে কিবা ভিডিঅ' বনালোঁ, দক পিছত আপলোড কৰি দিম। অলপ তেনেহ'লে ভাতকেইটা খাই লওঁ, মোৰো বহুত ভোক লাগছে গাইজ। কথাতে আছে নহয়, খানাৰ আগত বিষ্ণু, জিন্তু, জোনালীহঁতে পায়সৰ টনাটনি হ'ব বুলি আগতীয়াকৈ বহি লৈছে। তাৰপিছত আমিও বহি গ'লোঁ ভাত খাবলৈ। আৰু ইয়াৰ পোষ্ট নাচাগে ফটো মাৰা বুলি। এনেদৰে ভাত খোৱা হোৱাৰ পিছত আমি আকৌ চেল্ফি পইণ্টলৈ দৌৰি দিলোঁ। তেতিয়া চান্স পোৱা নাছিলোঁ নহয় উঠিবলৈ, এতিয়া উঠি লওঁ। আজিৰ ভ্লগটো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভ্লগত। আজিলৈ আহিছোঁ, বাই বাই।